হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা Good morning from Tawang. আৰু আমি গম পাইছে আমি আছো টাৱাং টুৰিষ্ট লজত আৰু আমাৰ ৰুমটো এইটো দেখা পাইছে এইফালে আৰু আজি হয়তো থাকিমগৈ বোমডিলাত আৰু চাওক এইফালে কি ধুনীয়াকৈ বস্তুবোৰ ৰাখি থৈছে হোটেলখনত আৰু এইফালে যাব পাৰে ইয়াত ধুনীয়াকৈ বহিব পাৰে কি ধুনীয়াকৈ ফটোবোৰ থৈ দিছে এতিয়া আমাৰ এইফালে বঢ়িয়াকৈ পুৰি ভাজি চব্জি মৰ্নিং অমলেট দিব না এইফালে কিটচেন আছে অমলেট চমলেট বনাব এতিয়া এইখিনি বঢ়িয়াকৈ খাই লওঁ জলদি হ'ব তাৰপিছত আমি যাবি পুৰা ৰেডি আমি ৰুমটো বিদায় দিওঁ আৰু এতিয়া ফাৰ্ষ্টে আমি বুদ্ধ ষ্টেচুটো চাওঁ তাৰপিছত আমি চিধা ওলাই দিওঁ যেতিয়া আমি বৰ্তমান আছোঁ বুদ্ধৰ যোনটো একদম ডাঙৰ মূৰ্তিটো আছে বেক চাইডত দেখা পাইছে এইটো আৰু আমি এতিয়া এইটোত বেছি টাইম নকৰোঁ আৰু আমি আজি চিলাবাছ পাৰ হ'ব লাগিব যিমান সোনকালে পৰা যায় সেইটো কাৰণে আমি সোনকালে কৰি আছোঁ আৰু এতিয়া আমি দুখনমান ফটো উঠিয়ে চিধা যাওঁ একদম চিলাবাছ পাৰ হৈ যাওঁ য'তে ৰখোঁ আপোনালোকক লগ পাই আছোঁ তো চাই থাকক ইয়াতে অলপমান ৰখিলোঁ আৰু অলপমান ৰেষ্ট ল'লোঁ বেছি টাইমৰ কাৰণে লোৱা নাই আৰু এতিয়া যাওঁ বাই বাই থেংক ইউ হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে তো আমি এতিয়া আহি পালোহি জাং মানে জাং পামেই আৰু বেছি দূৰ নাই আৰু চেলালে আছে এতিয়া আৰু 50 কিলোমিটাৰ আৰু আমি ইমান বেছিকৈ ব্ৰেক নলওঁ আজি বোমডিলা পাবগৈ লাগিব চ' এতিয়া গৈ থাকোঁ আকৌ তো এতিয়া আমি আহি পালোহি পেট্ৰল পাম্প জাঙৰ যোনটো পেট্ৰল পাম্পত আমি সেইদিনাখন ৰাতি ভৰাইছিলোঁ পেট্ৰল আৰু পেট্ৰল পূৰা ফুল কৰি ল'লোঁ আৰু এতিয়া ইয়াত বেছি টাইম ৰখি নাথাকোঁ ডাইৰেক্ট যাওঁ আজি চিলাবাছত বহুত বৰফ পৰি আছে বুলি শুনিছোঁ তো চাওঁ কি হয় তো চলক তো গাইজ আমি এতিয়া টাৱাং বৰ্ডাৰ পাৰ কৰি আহিলোঁ এতিয়া আমি চিলাবাছলৈ গৈ আছোঁ তো গাইজ চিলাবাছলৈ আৰু প্ৰায় 20 কিলোমিটাৰমান আছে আৰু ইয়াত বৰফ দেখিছে একদম পূৰা ইয়াৰ পৰাই বৰফ পৰিয়ে আছে আজি বেছিয়ে ঠাণ্ডা চ' এতিয়া অলপমান ৰখিছোঁ কাপোৰ কানি অকণমান পিন্ধি লৈছোঁ ভালকৈ চ' এতিয়া চিলাবাছলৈ যাওঁ চলো অঁ মজা আমি ইয়াৰ পৰাই ধুনীয়াকৈ বৰফ পাই গৈছোঁ যিমান ভাবিছিলোঁ বহুত ঠাণ্ডা হ'ব বুলি কিন্তু ইমান হেৰি নাই আৰু এখন চক
গাইজ ফাইনেলি আহি পাই গ'লোহি আমি চেলাপাছ চেলাটপত পাই গ'লোহি এইফালে চাওক একদম গেট য়েছ তো গাইজ এতিয়া আমি অলপমান চাহ তাহ খাই লওঁ চাহ মানে কফি পায় কফি খাই লওঁ তাৰপাছত আমি ইয়াৰ পৰা ওলাই দিম আৰু তো গাইজ আমাৰ একদম খোৱা বোৱা হৈ গ'ল এতিয়া চব ৰেডি এতিয়া আমি অসমৰ ফালে গৈ আছোঁ আৰু এতিয়া ৰম গৈ একেবাৰে বুমলা বুমদিলা So let's go. So guys, এতিয়া আমি আহি পেলাই পালোহি দিৰাং আৰু ইয়াতে আমি ভাত চাত খাই লওঁ আৰু এতিয়া প্ৰায় 3:30 বাজি গ'ল আমি 50 কিলোমিটাৰ মান গ'লে পাই যাম বুমদিলা আৰু আমি তাতে আজি ৰাতি থাকিব লাগিব এইটো চাওক ই একদম বিচনাৰ ওপৰত শুই আছিলে হাই বুলি কয় হাই ইমান মৰম লগা চাওক অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা ফাইনেলি গাইজ আমি আহি পেলাই পাই গ'লোহি আকৌ হোটেল আৰু ফিলিংছ বহুত ধুনীয়া আৰু ৰুমটো বহুত ধুনীয়া আৰু আজি আমাৰ লাষ্ট নাইট ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চ' আজিলৈ ইমানেই বাই বাই